हेलो फ्रेंड्स आरजे मिक्स आसाम चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান মই আজি আহি পাইছো তেজপুৰ মেডিকেল কলেজত। মই তেজপুৰ মেডিকেল কলেজত সো ভাবিলো নতুন ইউটিউব একাউণ্ট এটা খুলিছো যিহেতুকে আপোনালোকে মেডিকেল কলেজখন এবাৰ ভালকে গোটেই ৰাউণ্ডটো দেখ। তো ফ্ৰেন্ডছ দেখিবলৈ পাইছে মোৰ বাওঁহাতে যিটো বিল্ডিং আছে সেইটোৱে হৈছে বয়জ হোষ্টেল। বয়জ হোষ্টেলটো সন্মুখৰ ভাগ। আবেলি প্ৰায় 3টামান বাজিছে আজি 8 অক্টোবৰ। তো বয়জ হোষ্টেলৰ সন্মুখৰ ভাগ দেখালো এয়া পাছফাল এতিয়া বয়জ হোষ্টেল ইয়াতে ডক্টৰছ পঢ়িব অহা ষ্টুডেণ্টবোৰ থাকে আৰু এইখন মেডিকেল ইভিনিং ৱাক কৰিব আহিছোঁ। ভাবিলোঁ আপোনালোকক গোটেই কেম্পাছটো দেখাওঁ। মেডিকেল কলেজখনৰ মাটি 110 বিঘা আছে এণ্ড গোটেই কেম্পাছটো ঘূৰিবলৈ আপোনালোকক গোটেই কেম্পাছটো মানে ৱালৰ কাষে 2 কিলোমিটাৰ হয়। প্ৰায় আপুনি যদি কেম্পাছটো খোজকাঢ়ি ঘূৰোঁ বুলি ভাবে 45 মিনিটছমান সময় লাগে। ৰাস্তাৰ দুইফালে গছ আছে, ফুলৰ গছ আছে, এইবিলাক দেখিছে আপুনি ডালিম আৰু ফুলৰ গছ আছে, আমলখি গছ আছে, এজোপা আমলখি। এনেবোৰ কোৱাৰ্টাৰ হয়, যিবোৰ চিকিউৰিটি গাৰ্ড থাকে, হোমগাৰ্ড কোৱাৰ্টাৰ হয়। এইটোৱে হৈছে প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰ। তেজপুৰ মেডিকেলখনৰ যোন অধ্যক্ষ হয়, প্ৰিন্সিপাল হয়, তেওঁ ইয়াতে থাকে। এইটো তেওঁ মানে কোৱাৰ্টাৰ হয় বৰ্তমান। তো প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰৰ কাষেৰে অলপ দূৰ গৈ পেলাই টাৰ্ণ ল'লে এইটো গাৰ্লছ হোষ্টেল। সন্মুখৰ ভাগৰ পৰা দেখাব পৰা নাই, তাত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বিল্ডিঙৰ। তো সেইফালে যোৱা ৰাস্তাটো ব্লক কৰি থৈ দিছে। আছে ৰাস্তাটো ছুপাৰডেণ্ট ছাৰৰ কোৱাৰ্টাৰৰ সন্মুখেদি আছে। তো পিছফালৰ পৰা যিহেতু ৱাক কৰি আছোঁ গতিকে আপোনাৰ পিছফালৰ পৰাই দেখাইছোঁ। এইটোৱে হৈছে গাৰ্লছ হোষ্টেল। তো গাৰ্লছ হোষ্টেলৰ কাষেৰে তো এতিয়া নতুনকৈ কোৱাৰ্টাৰ্ছবোৰ বনি আছে, ষ্টুডেণ্টবোৰ বাঢ়িছে। আগতে 500 আছিলে, এতিয়া ইণ্টাৰ্ণৰ ডক্টৰছবোৰ ওলাইছে, পিজিও ইয়াতে পিজি পঢ়িব আহিছে ডক্টৰছবোৰ। গতিকে কোৱাৰ্টাৰবোৰ নতুনকৈ আৰু নতুন বিল্ডিঙৰ কাম চলি আছে ইয়াতে। আহি বৰ্তমান কলেজৰ সন্মুখৰ ভাগ পালোহি। যদিকে COVID-19ৰ সময় চলি আছে, তো বৰ্তমান এতিয়া স্কুল কলেজ সকলোবোৰ বন্ধ হৈ আছে। তো সেনেকৈ ইয়াতো ডক্টৰছ পঢ়া ষ্টুডেণ্টবোৰৰ কলেজ বন্ধ হৈ আছে। তো এইখনেই কলেজ, যিখন কলেজত আপোনাৰ ডক্টৰ ষ্টুডেণ্টবোৰ পঢ়ে। সো ফ্ৰেণ্ডছ, এইখনেই কলেজ য'ত ডক্টৰছবোৰে পঢ়া শুনা কৰে। এইটো হৈছে ৱাটাৰ ছাপ্লাই, য'ত মেডিকেল কলেজ, হস্পিটেল বিল্ডিং, বয়জ হোষ্টেল, গাৰ্লছ হোষ্টেল সকলোকে ইয়াৰ পৰাই পানী পঠিওৱা হয়। পানী যোৱাৰ ব্যৱস্থা ইয়াৰ পৰাই আছে। এণ্ড এইটো হৈছে ফায়াৰ ছাৰ্ভিচ, য'ত আপোনাৰ কেতিয়াবা কিবা কাৰণে জুই লাগিলে বা কিবা এটা হ'লে ইলেক্ট্ৰিক চাৰ্কিট হৈ পেলাই যদি জুই লাগে তাৰ পৰাই পানী ছাপ্লাই কৰা হ'ব। এণ্ড এইবোৰ দেখিছে আপুনি ডক্টৰছ কোৱাৰ্টাৰ। আৰু এইটো ৱাটাৰ টেংক, যিটো আপোনাৰ ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি ইয়াতে ষ্টক কৰা হয়। দেৱীসিং ঘাটৰ পৰা পানী অনা হয়, পানী আনি ইয়াতে ষ্টক কৰা হয়। এণ্ড এইটো হৈছে পাৱাৰ হাউচ, য'তে কাৰেণ্টটো ষ্টক কৰা হয়। যিমানটো মেডিকেল কলেজৰ ইলেক্ট্ৰিক পাৱাৰ ছাপ্লাইটো আছে, পাৱাৰ ছাপ্লাইটো ইয়াতে ষ্টক হয়। ইয়াৰ পৰাই তোমাৰ গোটেই মেডিকেল কলেজ, বয়জ হোষ্টেল বা যিমানবোৰ কেম্পাছটো যিমান ইলেক্ট্ৰিক লাগে ইয়াৰ পৰাই পঠিওৱা হয়।
এণ্ড দেখিছে ৰঙা গাড়ীখন ৰৈ আছে যে এইবোৰ ষ্টাফ কোৱাৰ্টাৰ হয় যোনবোৰ ইয়াতে LD আপোনাৰ 3rd গ্ৰেড পদত চাকৰি কৰে তেওঁলোকে ইয়াতে থাকে আৰু ইয়াতে আপোনাৰ যিমান পেলনীয়া জাবৰ জোথৰ আছে সববোৰ ইয়াতে ডিষ্ট্ৰয় কৰা হয় তেন সন্মুখৰ ভাগত মই জুম কৰি যিটো দেখাইছো এইটো পোষ্টমৰ্টমৰ হাউচ হয় ইয়াতে ডেড বডিবোৰ পোষ্টমৰ্টম কৰা হয় পোষ্টমৰ্টমৰ কাষৰ ৰাস্তাটোৱে আহি আপুনি সন্মুখৰ গেট যিটো মেইন গেট হয় সেইফালেদি আপুনি ওলাবই পাৰিব যিখন আপোনাৰ সেকেন্ড গেট আছে সেইফালেদি আহি ওলাব পাৰিব তো ফ্ৰেন্ডছ ইফালৰ পৰা আপোনাক যিটো ভিডিঅ' দেখাইছিলোঁ প্ৰায় এখন কলেজ বিল্ডিং আছিলে আৰু এইটো হৈছে হস্পিটেল বিল্ডিং তো ইয়াতে আপোনাৰ চিকিৎসা কৰা হয় ফ্ৰেণ্ড এইটোৱে হৈছে ডায়েট কমপ্লেক্স যেটো আপোনাৰ চিকিৎসালয়ত এডমিট থকা ৰোগীবোৰক খোৱা লোৱা বনোৱা হয় ওপৰলৈ যিটো বিল্ডিং দেখা পাইছে ঘূৰণীয়া টাইপৰ সেইটো হৈছে ৰেম্প বুলি কয় সকলো মেডিকেল কলেজতে থাকে সেইটো চিকিৎসালয়ৰ লিফ্ট কিবা কাৰণে কাম নকৰিলে পেচেণ্টবোৰ তললৈ নমাই আনিবলৈ বা উঠাই নিবলৈ সুবিধা হয় এণ্ড আপুনি দেখিছে বিল্ডিঙৰ কাম চলি আছে বৰ্তমানো তো নতুনকৈ কোৱাৰ্টাৰ্ছবোৰ বনি আছে এণ্ড এইবোৰ ডক্টৰছ কোৱাৰ্টাৰ হয় ডক্টৰবোৰ ইয়াতে থাকে এইখনে তেজপুৰ মেডিকেল কলেজৰ প্লেগ্ৰাউণ্ড হয় মানে যিখন চিকিৎসালয় কেম্পাছৰ প্লেগ্ৰাউণ্ড হয় এইখনে ইয়াতে ষ্টুডেণ্টবোৰ আৰু ডক্টৰছবোৰ যিবোৰ চাকৰি কৰি আছে যিবোৰ পঢ়ি আছে তেওঁলোকে ইয়াতে খেলা ধূলা কৰে এণ্ড এয়া হৈছে বয়জ হোষ্টেলৰ সন্মুখৰ ভাগ এইটো আপোনাৰ গেছ অক্সিজেন প্লাণ্ট হয় এণ্ড এইফালেদি গ'লে আপুনি ব্লাড বেংক পাব এইখন ব্লাড বেংকৰ গাড়ী তো এইটো হৈছে ব্লাড বেংক য'ত আপুনি ব্লাড দিবলগীয়া হ'লে ইয়াতে ডনেট কৰিব পাৰিব ব্লাড এণ্ড গেটৰ ফালৰ পৰা সোমাই আহিলে আপুনি ফাৰ্ষ্ট টাইম ইমাৰ্জেঞ্চি পাব যিহেতু এতিয়া ইমাৰ্জেঞ্চিত আপোনাৰ ক'ভিডৰ সময় চলি আছে এটা আইচোলেশ্যন কৰে ক'ভিড টেষ্টবোৰ ইয়াতে টেষ্ট কৰে যদি আপুনি OPDত দেখাবলৈ আহিছে তেন্তে হ'লে এইটো ডাঙৰ বাচ্চাটো দেখিছে ইয়াতে দেখাব লাগিব ফাৰ্ষ্ট টাইম স্কেনিং কৰিব লাগিব তাৰপিছতে আপুনি দেখাব পাৰিব OPD